নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেট মেন অফ আছামলৈ। সৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল 1919 চনৰ 15 জানুৱাৰী তাৰিখে গোলাঘাট জিলাৰ নাহৰণি নামৰ গাঁওখনত। তেখেতৰ দেউতাকৰ নাম আছিল সৈয়দ ৰহমত আলী আৰু মাকৰ নাম আছিল সৈয়দা লুৎফুনিছা। গোলাঘাটত থকা নাহৰণি প্ৰাথমিক বিদ্যালয়ত সৈয়দ আব্দুল মালিকৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল। ইয়াৰ পিছত তেওঁ দেৰগাঁও এম ই স্কুল, দেৰগাঁও হাইস্কুল আদি কেইবাখনো স্কুলত শিক্ষা লাভ কৰাৰ পিছত 1937 চনত তেখেতে যোৰহাট হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ যোৰহাট মহাবিদ্যালয়ৰ পৰা IA পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ইয়াৰ পিছত কলেজীয়া শিক্ষাৰ বাবে তেওঁ গুৱাহাটীৰ কটন কলেজত নামভৰ্তি কৰে আৰু তাৰ পৰাই 1941 চনত তেখেতে ইংৰাজী বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। সৈয়দ আব্দুল মালিকৰ কৰ্মজীৱনটোও বহুত ইণ্টাৰেষ্টিং আছিল, কাৰণ বিভিন্ন সময়ত তেখেতে বিভিন্ন চাকৰিত যোগদান কৰিছিল। তেখেতে 1942 চনত আবকাৰী বিভাগৰ ছাব ইন্সপেক্টৰ হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰে, কিন্তু ইয়াৰ পিছৰ বছৰতে তেখেতে যোগ দিয়ে সৈনিক বিভাগত। ইয়াৰ পিছত আকৌ তেওঁ 1946 চনত সৈনিকৰ চাকৰি বাদ দি যোৰহাট মহাবিদ্যালয়ত পাৰ্চী ভাষাৰ প্ৰবক্তা হিচাপে কাম কৰিবলৈ লয়। প্ৰবক্তা হিচাপে 2 বছৰ কাম কৰি তেওঁ শ্বিলং গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত প্ৰগ্ৰেম এছিষ্টেণ্ট হিচাপে কাম কৰে। আকৌ প্ৰগ্ৰেম এছিষ্টেণ্ট হিচাপে 1.5 বছৰ কাম কৰাৰ পিছত তেওঁ 1950 চনত ঢেকিয়াল হাইস্কুলত যোগ দিয়ে। আকৌ ইয়াৰ পিছৰ বছৰতে তেখেতে প্ৰধান শিক্ষক হিচাপে কোৰালগুলি হাইস্কুলত যোগ দিয়ে। ইয়াৰ পিছত 1951 চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত মাষ্টাৰ ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত তেখেতে যোৰহাট জগন্নাথপুৰা কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান দিয়ে। অৱশেষত 1976 চনত এইখন কলেজৰ পৰাই তেখেতে অৱসৰ লাভ কৰে। সৈয়দ আব্দুল মালিকে 1963 চনত সৈয়দা হোসনাৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ এজন পুত্ৰ সন্তান আৰু 2গৰাকী ছোৱালী সন্তানো আছিল। ইয়াৰ উপৰিও এটা সময়ত সৈয়দ আব্দুল মালিক ৰাজনীতিৰ জগতখনৰ লগতো জড়িত হৈ পৰিছিল। তেওঁ 1945 চনত মুছলিম লীগত যোগদান কৰিছিল, কিন্তু ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ ভাৰতীয় কমিউনিষ্ট দলত যোগ দিয়ে। সৈয়দ আব্দুল মালিকে 1957 চনত আৰু 1972 চনত দুবাৰকৈ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও জয়লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ পিছত তেখেতে কংগ্ৰেছ দলত যোগ দিয়ে। কংগ্ৰেছ দলত যোগ হোৱাৰ পিছত 1976 চনত সৈয়দ আব্দুল মালিকক ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত কৰা হয়। তেওঁ 1982 চনলৈকে সাংসদ হিচাপে কাম কৰি আছিল। চাকৰি জীৱন আৰু ৰাজনৈতিক জীৱনৰ উপৰিও সৈয়দ আব্দুল মালিকে বহুকেইটা সাহিত্যিক সংগঠনৰ লগতো জড়িত আছিল। 1963 চনৰ পৰা 1969 চনলৈকে তেওঁ সাহিত্য একাডেমী কাউন্সিলৰ সদস্য হিচাপেও আছিল। 1969 চনতে তেওঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হয়। আকৌ 1977 চনত অভয়াপুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি হিচাপেও তেওঁ নিৰ্বাচিত হৈছিল। সৈয়দ আব্দুল মালিকক তেখেতৰ সাহিত্যৰাজিৰ বাবে স্বামী অগমানন্দা আৰু অজগৰ বুলিও 2টা ছদ্ম নামেৰে আমি চিনি পাওঁ। তেখেতে স্কুলত পঢ়ি থাকোঁতেই কবিতা আৰু গল্প লিখিবলৈ আৰম্ভ কৰিছিল। তেখেতে লিখা প্ৰথমটো কবিতা আৰু প্ৰথমটো কাহিনী যোৰহাট চৰকাৰী হাইস্কুলৰ বাৰ্ষিক পত্ৰিকা আজলিত প্ৰকাশ পাইছিল। ইয়াৰ পিছত তেখেতে অসমীয়া সাহিত্যত ভালেসংখ্যক উপন্যাস, নাটক, কবিতা, গল্প সংকলন, হাস্যৰসৰ ৰচনা আৰু অন্যান্য গ্ৰন্থ ৰচনা কৰিছিল। সৈয়দ আব্দুল মালিকে প্ৰায় 50খনৰো অধিক উপন্যাস ৰচনা কৰিছিল। তাৰে ভিতৰত মূল কেইখনমান হ'ল ছবিঘৰ, সূৰ্যমুখীৰ স্বপ্ন, আধাৰশিলা, অঘৰী আত্মাৰ কাহিনী, ৰূপতীৰ্থৰ যাত্ৰী, জেতুকা পাতৰ দৰে, অগ্নিগৰ্ভা, দোকমোকালি ইত্যাদি প্ৰধান। তেখেতে ৰচনা কৰা বাকীকেইখন উপন্যাসৰ নাম ভিডিঅ'টোৰ শেষত ধুনীয়াকৈ সংলগ্ন কৰি দিয়া হৈছে, যদি আপুনি ইচ্ছা কৰে তেন্তে চাব পাৰে। তেখেতে ৰচনা কৰা নাটকবোৰ হ'ল ৰাজদ্ৰোহী, মকৰাজাল, অন্য এজনী শকুন্তলা, দূৰৰ দেৱতা, জোৱাৰৰ ঢৌ, অ' মোৰ আপোনাৰ দেশ আৰু আলহী ঘৰ। তেখেতৰ দ্বাৰা ৰচিত কবিতাবোৰ হ'ল বেদুইন, স্বাক্ষৰ, স্বপ্ন দুস্বপ্ন আৰু অন্য কিছু কথা, ছন্দহীন ছন্দ, তোমাৰ কণ্ঠ আৰু মোৰ গীত। তেখেতৰ দ্বাৰা ৰচিত হাস্যৰসৰ ৰচনাবোৰ হ'ল খিৰিকী, হাঁহিমেই নে কান্দিমেই,
স্বামী অভঙানন্দ, মিয়া মৌজাদাৰ, ভৃত্য কিংকৰ গোলাম দাস, অজগৰ আৰু জেলেপী। তেখেতে 3টা ভ্ৰমণ কাহিনীও লিখিছিল আৰু সেইকেইটা হ'ল মাজত মাথোন হিমালয়, এটা চিনাকি দ্বীপৰ এই ৰেখা, বালি বেকি আৰু জমজম। ইয়াৰ উপৰিও তেওঁ ভালেকেইটা গল্প সংকলনো লিখিছিল আৰু তাৰে ভিতৰত কেইটামান মূল হ'ল পৰা গাঁৱত পহিলা বহাগ, পৰশমণি, এজনী নতুন ছোৱালী, 3চকীয়া গাড়ী, মৰহা পাপৰি, হাঁহিৰে চকুলো থাকি, ত্ৰিশূল আদিয়েই প্ৰধান। তেখেতে ৰচনা কৰা অন্যান্য গ্ৰন্থকেইখন হ'ল মাজত মাথোন হিমালয়, অসমীয়া জিকিৰ আৰু জাৰি, নানান ফুলৰ কৰণী, শিৰলত একুৰা জুই, সত্যৰ পথেৰে শান্তিৰ ৰথেৰে মুক্তিৰ জয়যাত্ৰা, ৰাইজৰ মুখৰ মাত, চুফি আৰু চুফিবাদ, অসমীয়া ভাষাত মধ্যপ্ৰাচ্য আৰু উত্তৰ ভাৰতৰ শব্দ সম্ভাৰ, মোৰ জীৱনৰ নহলবোৰ, মোৰ জীৱনৰ আগে পিছে শুৱে বায়ে। এই সকলোবোৰৰ উপৰিও সৈয়দ আব্দুল মালিকে তেখেতৰ বিভিন্ন সাহিত্যিক ৰচনাৱলীৰ বাবে বহুতো বঁটা আৰু সন্মানো লাভ কৰিছিল। 1972 চনত তেওঁ অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 1981 চনত পশ্চিমবংগৰ চৰকাৰৰ পৰা ইষ্ট ইণ্ডিয়া লিটাৰেৰী এণ্ড কালচাৰেল ইণ্টিগ্ৰেশ্যন বঁটাও তেওঁ লাভ কৰিছিল। ইয়াৰ পিছত 1984 চনত অসমীয়া সাহিত্যলৈ দিয়া অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী সন্মান আৰু 1992 চনত পদ্মবিভূষণ সন্মানো তেওঁ লাভ কৰে। আকৌ 1993 চনত আছাম এক্সপ্ৰেছ বঁটা, 1994 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু মুক্তকণ্ঠ বঁটাও তেওঁ লাভ কৰে। ইয়াৰ পিছত 1995 চনত আজান ফকীৰ বঁটা, 1996 চনত মুনলাইট মিডিয়া বঁটা আৰু 1999 চনত শংকৰদেৱ বঁটাও তেওঁ লাভ কৰে। ইয়াৰ পিছত 1999 চনতে তেওঁক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধিও প্ৰদান কৰে। অসমীয়া সাহিত্যৰ এজন উজ্জ্বল নক্ষত্ৰ অৰ্থাৎ সৈয়দ আব্দুল মালিকৰ 2000 চনৰ 19 ডিচেম্বৰ তাৰিখে মৃত্যু হৈছিল। আজিলৈ ইমানেই, ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।